তোমালোকৰ তোমালোকৰ যে বোলে সৰু দা আৰু তোমাৰ চিনটো আৰু দেউতা আৰু তোমাৰ চিনটো ইমান ভাল লাগিছে এনেকে বুলি কৈছা দেই। তাৰপিছত মই ৰেষ্টুৰেণ্টত আহি পেলাই ৰোল এটা খাইছো। আপুনি কেলে বাৰু ৰোল এটা খাইছো। তাৰপিছত মানুহতে আৰু দোকানৰ যিজন মানে মালিক সুধিছে ভনী তুমি চিৰিয়েলত আছা ন? মোৰ ইমান লাজ লাগিছে। আকৌ কলাক্ষেত্ৰ গৈছো, কলাক্ষেত্ৰৰ গোটেই মানুহবিলাকে কেনেকুৱা চাইছে। তাৰপিছত সেয়াই আৰু ৰোলটো কি অকলে খাব গৈছিলে নে এই ইয়াৰ লগত? ইয়াৰ টিকলা এইটো ভাগ দেই। কি নাম তোমাৰ? তোৰ নামটো সুধিছে কিমান বেছি ওলাব নি? চিন্ময় বৰা। হয় একে চিন্ময় দা দেখে। আজি বাইকটো দিবনে? আজি বাইকটো দিব পাৰি। মোৰ বহুত ভাল লাগিছে জীৱন নদীৰ ঢৌত কাম কৰি। কল্পনাই বহুত ধুনীয়াকে শিকাই দিছে। আপুনি বেয়া কৰি আছে ন ভিডিঅ'টো? ভিডিঅ'টো কিবা কিবি কৰি দিছে। হাই, মই শিল্পী শিখা বৰা। মোৰ বহুত ভাল লাগিছে জীৱন নদীৰ ঢৌত কাম কৰি। কল্পনাই বহুত ধুনীয়াকে শিকাই দিছে। আমাৰ পূজা বায়ো ধুনীয়াকে মেকআপ কৰি দিছে, সেইটো কাৰণে ধুনীয়া দেখিছে। আৰু মই বিদিশা চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ। সেয়াই হৈছে